নিজৰ দুখক মাটি চাপা দিবলৈ বেলেগ ধৰ্মৰ মহিলাক গালি, বেলেগ ধৰ্মৰ মহিলাৰ কোনো বেলেগ ধৰ্মত মহিলাসকলৰ কোনো মৰ্যাদা নাই, কোনো সন্মান নাই বুলি প্ৰকাশ কৰা সত্যৰঞ্জন বৰাৰ আচল পৰিচয় এতিয়াও মানুহৰ সন্মুখলৈ আহিবলৈ ধৰিছে। আপোনালোকে নিশ্চয় শুনি আছে যে ছ'চিয়েল মিডিয়াত এতিয়া আৰু এটা কথা ভাইৰেল হৈ আছে যে কেইদিন আগত সত্যৰঞ্জন বৰাই কৈছিল যে ইছলামত নাৰীৰ সন্মান নাই, নাৰীৰ মৰ্যাদা নাই ইছলামত। কিন্তু সত্যৰঞ্জন বৰাৰ এটা ঘটনা আপোনালোক শুনিলে আপোনালোকৰ চকু কপালত উঠিব, কিয়নো সত্যৰঞ্জন বৰাই নিজৰ বিবাহিত পত্নীক এৰি থৈ বেলেগ বিবাহিত পত্নীৰ লগত, বেলেগ মানুহৰ পত্নীৰ লগত মানে ৰাতি কটায়, দিন কটায়, বেলেগ মানুহৰ পত্নীৰ লগত থাকে। কিন্তু সেই সত্যৰঞ্জন বৰাই বেলেগ ইছলাম ধৰ্মত নাৰীৰ মৰ্যাদা নাই বুলি যে কয়, সেই সত্যৰঞ্জন বৰাৰ লাজ থাকিব লাগে আচলতে। সি আচলতে যে মেণ্টেল এটা তাৰ পৰিচয় দি থৈ গৈছে আগতেও, তেওঁক আচলতে কাৰাগাৰত নাইবা জেলত বন্দী কৰি থ'ব লাগে, নহ'লে এনেকুৱা ধৰণৰ মন্তব্য কৰি সি মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিয়ে থাকিব। নিজৰ ধৰ্মৰ বা নিজৰ পৰিচয় নাজানি বেলেগ ধৰ্মৰ কথা কেনেকৈ কয়। এইজন সত্যৰঞ্জন বৰাক আচলতে মানে চেণ্ডেলৰ কোবিয়ে চেণ্ডেৰে মৰিয়াই তেওঁক হত্যা কৰিব লাগে। কুকুৰৰ সত্যৰঞ্জন নিজৰ পৰিচয় নাজানে, নিজেই এটা অভদ্ৰ অশ্লীল মানুহ, বেলেগ ধৰ্মৰ নাৰীক তই মৰ্যাদা নিদিয়ে বুলি কৈ থাক। কুকুৰ, লাজ থাকিব লাগে, অলপ লাজ থাকিবলৈ নিজে লাজ থকা কৰ অলপ, নহ'লে এদিন ধ্বংস হ'বি। কিন্তু আচলতে যিজন মানুহে নিজৰ পত্নীকে সন্মান দিব নোৱাৰে, সেইজন মানুহে কেনেকৈ বেলেগ ধৰ্মৰ কথা কয়, সি কেনেকৈ বেলেগ ধৰ্মৰ ইছলাম ধৰ্মত বা বেলেগ ধৰ্মত নাৰীৰ মৰ্যাদা নাই বুলি কেনেকৈ কয়? লাজ নালাগে তেনেকুৱা মানুহৰ? আচলতে লাজ থকা উচিত এনেকুৱা মানুহৰ, যি বেলেগ ধৰ্মক লৈ গাই থাকে সদায়। এজন সত্যৰঞ্জনে কিমান ডাঙৰ এটা ৰাজনীতিকৰ আপোনালোকে জানেনে বাৰু? তেওঁ চাকৰিৰ নামত বিভিন্ন সময়ত বিভিন্ন মানুহৰ পৰা বহুত টকা লুটি গুটি খাইছে। এইজন সত্যৰঞ্জন বৰাই বেলেগৰ নামত এতিয়া অপবাদ দি আছে বেলেগ ধৰ্মৰ মানুহৰ ওপৰত। মৌলানাসকলক, ইছলাম ধৰ্মৰ মৌলানাসকলক তেওঁ গালি দি থাকে। নিজৰ চৰিত্ৰৰ ওপৰত চাওঁ অলপ। লুচ্চামি কৰিবি নিজৰ ঘৰত কৰিবি, বেলেগ ধৰ্মৰ ওপৰত দুখ দি নকৰিবি। নিজৰ ভুলক মাটি চাপা দিবলৈ বেলেগ ধৰ্মক গালি নিদিবি। তো বন্ধুসকল, সত্যৰঞ্জন বৰাই যি অপকৰ্ম কৰি আছে সেইবিলাকৰ আচল ৰহস্য আপোনালোকে পাব। তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বিলাক লাইক দি দিব। ধন্যবাদ। আপোনালোকে অৱশ্যই পাব তেওঁৰ মুখৰ এইবিলাক ৰহস্যৰ আঁৰৰ কথাবোৰ সঁচাকৈ গম পাব।